নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দা ইনফো জোনলৈ। আজি আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি অসমৰ এক ঐতিহ্যপূৰ্ণ ঠাই দৰ্শন কৰিব পাৰিব। আপোনালোকৰ হয়তো বহুতেই ইয়াত আগতে গৈছে, যদি গৈ পোৱা নাই তেতিয়াহ'লে মোৰ লগত বলক ঠাইখন দৰ্শন কৰোঁ, লগতে সেই ঠাইখনৰ বিষয়ে কিছু কথা জানো। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাওকচোন, এই ধাননি পথাৰখন ইমান ধুনীয়া, ইমান সেউজীয়া। যাত্ৰা পথত পোৱা এই ধাননিখিনি, এই সেউজীয়াখিনি আপোনালোকৰ লগত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। এয়া আমি আমাৰ গন্তব্যস্থান পালোহি। আজি আপোনালোকক লৈ আহিছোঁ দৰং জিলাৰ দীপিলা মৌজাৰ খটৰা গাঁৱত অৱস্থিত খটৰা সত্ৰলৈ। এয়া চাওক সত্ৰৰ তোৰণ। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বকালত প্ৰতিষ্ঠিত এই সত্ৰখন মঙলদৈ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ উত্তৰে অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য গোবিন্দ আটাই 1568 খ্ৰীষ্টাব্দত বৰদৰঙত প্ৰতিষ্ঠিত কৰা ঐতিহাসিক খটৰা সত্ৰই শংকৰী সাহিত্য কলাকৃষ্টিৰ নাম প্ৰসংগ, বৰগীত, থিয় নাম, চেও চাপৰি নাম, খোলবাদন, কালীবাদন, বৰনাগৰা, বৰগোপিনীৰ নাম, দধিমথন নৃত্য, ব্যাসৰোজা, নটুৱা, অংকীয়া ভাওনা, বোকা ভাওনা, খোল বাদ্য লগতে গাড়ী বাগৰা নৃত্য আদি চৰ্চা কৰি সংস্কৃতি জগতৰ বৰ্ণিল ক্ষেত্ৰৰূপে মৰ্যাদা লাভ কৰিছে। খটৰা সত্ৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত এটা কাহিনী আছে। ঘটনাটো এনেধৰণৰ যে গোবিন্দ আটাই সত্ৰ স্থাপন কৰিবলৈ লওঁতে এক অলৌকিক দৃশ্য চকুত পৰিল। আটাই দেখিলে এটা ভেকুলীয়ে এডাল প্ৰকাণ্ড সাপ গিলি আছে। এনে আশ্চৰ্যজনক দৃশ্য দেখি আটাই মনতে ভাবিলে, সাপে ভেকুলী গিলে এই কথা সকলোৱে জানে, কিন্তু কি আচৰিত এই ঠাইত ভেকুলীয়ে সাপ গিলিছে। ই তেনে সাধাৰণ ঘটনা নহয়। এই দৃশ্য অদ্ভুত, অবিশ্বাস্য, অসাধাৰণ। এয়া তেৰাৰ অসীম লীলা। এনে বিস্ময়কৰ দৃশ্য প্ৰত্যক্ষ কৰি আটাই ইয়াক পুণ্য স্থান বুলি বিবেচনা কৰি উক্ত ঠাইতেই ধৰ্মৰ চাকি গছি জ্বলাবলৈ মন কৰিলে। সেই সময়ত এই ঠাইৰ বসবাসী খট জাতীয় লোকসকলৰ পৰা আতৈয়ে ইয়াত সত্ৰ স্থাপনৰ অনুমতি পোৱা নাছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ কৌশল মতে তেৰাই এই কাৰ্যত সফলতা লাভ কৰে আৰু প্ৰথমতে 4জন খটে তেৰাৰ ওচৰত শৰণ লয়। এইদৰে খটসকলৰ দৰ্পচূৰ্ণ হোৱাত এই ঠাইৰ নাম খটহৰা বা খটৰা হয়। এই সত্ৰৰ ভেটি স্থাপন কৰোঁতে শ্ৰীকৃষ্ণই ডেকা নামেৰে লোক এগৰাকীয়ে যোগোৱা বৰঙণি উল্লেখযোগ্য হৈ থাকিব। এয়া আমি সত্ৰৰ মূল গৃহলৈ সোমাই আহিছোঁ। মণিকূটত ৰাম, লক্ষ্মণ, সীতা, হনুমান আৰু লৱকুশৰ বিগ্ৰহ আছে, কিন্তু তাত কেমেৰা নিষিদ্ধৰ বাবে আপোনালোকক সেই দৃশ্য দেখুৱাব নোৱাৰিলোঁ। ইয়াৰ সন্মুখ ভাগত সপ্তশলভ বিশিষ্ট গুৰু আসন প্ৰতিষ্ঠিত। এয়া এক ঐক্যৰ নিদৰ্শন। আপোনালোকক জনাওঁ যে এই সত্ৰত কোনো সত্ৰাধিকাৰৰ ব্যৱস্থা নাই। সত্ৰৰ যাৱতীয় কাম কাজবোৰ কাৰ্যনিৰ্বাহক সভাইহে কৰে। খটৰা সত্ৰত পাছেতি, ফাকুৱা উৎসৱ, দেউল উৎসৱ,
বৰগোপিনী সভা, গোবিন্দ আটাৰ জন্ম জয়ন্তী, লগতে তিৰুভাৱ তিথি, বৰসভা, গুৰু দুজনৰ আৱিৰ্ভাৱ আৰু তিৰুভাৱ তিথি, জন্মাষ্টমী, নন্দোৎসৱ, বিহু উৎসৱ আদি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই উৎসৱসমূহৰ ভিতৰত কিন্তু পাছেতি উৎসৱটো বহুত জনপ্ৰিয়। আপোনালোকৰ বহুতেই হয়তো এই পাছেতি উৎসৱলৈ আহিছে। যদি আহি পোৱা নাই তেতিয়াহ'লে এবাৰ আহিব। পাছেতি উৎসৱটো কৃষ্ণ জন্মবৃত্তৰ লগত জড়িত। এই উৎসৱ শাওণ বা ভাদত পৰিলেও আহিনৰ দুমাহীতহে অনুষ্ঠিত হৈ আহিছে। সত্ৰৰ উত্তৰ দিশত বৰপুখুৰী আৰু গাতে লাগি থকা পুখুৰী দুটা অৱস্থিত। এয়া আপোনালোকক লৈ আহিছোঁ মূল গৃহৰ গাতে লাগি থকা পুখুৰীটোলৈ। সত্ৰৰ বৰপুখুৰীৰ মাহাত্ম্য আছে। বৰপুখুৰীৰ পানী পবিত্ৰ গংগাজল ৰূপে গণ্য কৰা হয়। মূল গৃহৰ গাতে লাগি থকা পুখুৰীৰ কাছ আৰু মাছে ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে। এয়া চাওক, মোৰ কেমেৰাত বন্দী হোৱা কেইটামান দৃশ্য আপোনালোকক দেখুৱাইছোঁ। কীৰ্তন ঘৰৰ দক্ষিণ ফালে এয়া শ্ৰী শ্ৰী গোবিন্দ আটা স্মৃতি নামঘৰ, যাক গুৰুগৃহ বুলিও কোৱা হয়। গুৰুগৃহৰ কাষতে এয়া কেইটামান শহাপহু এনেকৈ ৰখা হৈছে, যিটো কণ কণ শিশুসকলৰ বিশেষ আকৰ্ষণৰ স্থলী। এয়া ৰংগমঞ্চ আৰু মুকলি প্ৰাংগণৰ দৃশ্য। সত্ৰৰ সন্মুখ ভাগত এয়া হনুমানৰ মূৰ্তি বিৰাজমান। ইয়াতো ভক্তপ্ৰাণ ৰাইজে চাকি জ্বলায়। এই ভিডিঅ'টোৰ যোগেদি মই সত্ৰখনৰ বিষয়ে এটা চমু আভাসহে দিছোঁ। যদি অধিক জানিব বিচাৰে তেনেহ'লে এই সত্ৰৰ ওপৰত লিখা বিভিন্ন ধৰণৰ গ্ৰন্থ আপোনালোকে পঢ়িব পাৰে। এই সত্ৰলৈ প্ৰত্যেক দিনাই অসমৰ বিভিন্ন ঠাইৰ পৰা বহু লোক ইয়ালৈ আহে। এই সত্ৰখনক অসমৰ এক অন্যতম পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ থল আছে। গতিকে আহক, সত্ৰখন দৰ্শন কৰক, নিশ্চয় ভাল পাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব
কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই চেনেলটোৰ আগৰ ভিডিঅ' দুটাৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি ভিডিঅ' দুটা চাব বিচাৰে তেনেহ'লে তাত ক্লিক কৰি চাব পাৰিব। সকলো সুস্থ থাকক, ভালে থাকক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।